Hello everyone, welcome back to my YouTube channel. আজি মই লৈ আহিছোঁ চাদৰত দহি বটাৰ ভিডিঅ' অতি সহজতে কম সময়তে কেনেকৈ দহি বাটিব পাৰি সেই ভিডিঅ'টো লৈ আহিছোঁ। এখন হৈছে মোৰ এখন এযোৰ কাপোৰৰ এখন য়েলো কালাৰৰ চাদৰখনত গুণা ফুল আছে আৰু তাতে ৰেড মিনা আছে। গতিকে মই ইয়াত ৰেড কালাৰৰ দহি দিছোঁ। আৰু দহিৰ কাৰণে মই যেটো সূতা ব্যৱহাৰ কৰিছোঁ হেতু হৈছে বৰ্ণালী পাট সূতা, তেনেকৈ নেচাকৈ কিনিবলৈ পায়। প্ৰথমতে দহি বাটিবৰ কাৰণে প্ৰথমতে চাদৰৰ আগটো চিলাই লৈছোঁ আৰু সেই বৰ্ণালী পাট সূতা নেচাৰ পৰা অলপ সূতা উলিয়াই লৈছোঁ আৰু এটা লৈছোঁ কাপোৰ চিলোৱা গুলি আৰু কাপোৰ চিলোৱা গুলিৰ সূতাটো মই চাৰিডলীয়াকৈ লৈছোঁ। তাৰপিছত লৈছোঁ এটা বেজি। এতিয়া প্ৰথমে বেজিটোৱে ভিডিঅ' দেখুৱাৰ দৰে আৰম্ভ কৰিম। তলৰ ফালৰ পৰা প্ৰথমতে এনেকৈ বেজিটোৱে সূতাখিনি ভৰাই দিম। তাৰপিছত গাঁঠি দি দিম। এটা, দুটা, মই অকণমান লাহে লাহে দেখুৱাইছোঁ, তিনিটা, চাৰিটা গাঁঠি দিম। মই চাৰিটা গাঁঠি দি এনেকৈ কৰিম, তেতিয়া দহিটো অকণমান ওলমি থাকে, দেখিবলৈ ভাল লাগে। তাৰপিছত সূতাখিনি এনেকৈ পেলাই লৈ আঙুলিটোৰে চেপি ধৰিব লাগে আৰু যিহেতু সূতাখিনি অকণমান পিছল সূতা হয় সেইকাৰণে আঙুলিয়ে চেপি ধৰিব লাগিব। তাৰপিছত এনেকৈ টানকৈ দুটা গাঁঠি দি দিম। ইয়াৰ পিছত দুইখিনি সূতা এনেকৈ গোটাই লৈ বেজিটো সূতাখিনিৰ দহিটোৰ তলফালে ভৰাই তাৰপিছত এনেকৈ ভিডিঅ' দেখুৱাৰ দৰে গাঁঠি দিব লাগিব। সোঁহাতে সূতাডাল যিমান পাৰে সিমান টানিব লাগে আৰু বাওঁ হাতেৰে আঙুলি দুটাৰে যিমান পাৰে সিমান দহিটোৰ মূৰটো চেপি দিব লাগে। তেতিয়া দহিটোৰ মূৰটো চেপেটা হৈ সৰু অকণমানি হৈ যায় আৰু তলফালে সূতাখিনি বহল হৈ যায়। তেতিয়া দহিটো দেখিবলৈ ধুনীয়া হৈ যায়, ফুলি উঠে। এতিয়া সমানে কাটি দিছোঁ। ইয়াৰ প্ৰথমটো দহি বটা হৈ গ'ল। এয়া চাওক তলফালে ইমান ধুনীয়াকৈ ফুলি উঠিছে। পিছত দহিখিনি মই গোটেইখিনি একেলগ কৰি সমানে পাছত কাটি দিম। এতিয়া প্ৰথমতে এটা অনুমানিক এটা জোখত আমি দহিটো কাটি দিম। পুনৰ আন এটা দহি কৰিবলৈ লৈছোঁ। এনেকৈ চাৰিটা গাঁঠি দি ল'ব, তেতিয়া ধুনীয়াকৈ ওলমি থাকে। খুব সহজে কৰিব পাৰি আৰু বেছি সময় নালাগে। কম সময়তে এখন চাদৰ দহি বাটিব খুব সোনকালে দহি বাটিব পৰা যায়। যিসকলে মোৰ ভিডিঅ'টো চাই আছে, মোৰ ভিডিঅ'ত যিসকল নতুন তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব, যাতে আহিবলগীয়া মোৰ ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে অতি সহজে লাভ কৰিব পাৰে। আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। মই আশা কৰিছোঁ আপোনালোকে মোৰ এই ভিডিঅ'টোৰ জৰিয়তে অকণমান হ'লেও আপোনালোক উপকৃত হ'ব পাৰিছে।
ইয়াৰ মোৰ চাদৰখনৰ দহি বাতি হৈ গ'ল আৰু কেনেকুৱা লাগিলে ভিডিঅ'টো জনাবলৈ নাপাহৰিব মোৰ অন্য এটা ভিডিঅ'ত আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে সকলোকে ধন্যবাদ জনাই মই আজি ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ ধন্যবাদ